হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। তো আপোনালোকৰ বাবে আজি আহিল অৱশেষত ভাল খবৰ। বহু অপেক্ষিত আজি 2023 চনৰ পৰা 2025 চনলৈকে আজি দুখন বছৰে প্ৰায় কমপ্লিট হ'বলৈ হ'ল। তো ইমান দিনৰ পিছত আজি যিহেতু ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টখন দিব, তো আপোনালোকৰ বাবে এইটো বহুতে ভাল খবৰ। তো এইখন কোনো ফেক নহয়, এইখন অফিচিয়েল নোটিছ হয়। তো নিশ্চয়কৈ আজি 12টাৰ আগত আপোনালোকে প্ৰভিজন মেৰিট লিষ্টখন পাই যাব। তো ইয়াতে আপোনালোকৰ তো নোটিছখন পঢ়িছে নিশ্চয়। তো আপোনালোককতো মই আকৌ পঢ়ি নুশুনাওঁ। তো ইয়াতে এটা বস্তু মানে পইণ্ট দিছে, 9 আপোনালোকে চাব 9 নম্বৰ পইণ্টটো। For any genuine grievances, the candidate may visit the office of the undersigned as following with all supporting document. তো আপোনালোকৰ যদি কিবা ওজৰ আপত্তি থাকে, গ্ৰিভেন্সেছ থাকে, তো আপোনালোকে তলত দিয়া ডেট দি আছে আৰু ফাৰ্ষ্ট এপ্লাইড ডিষ্ট্ৰিক্ট যিখন আপোনালোকে কৰিছে সেই ডেট অনুযায়ী আপোনালোকে যাব পাৰিব। তো ইয়াতে ভেন্যুটো দি আছে, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। তো টাইমটো ইয়াতে দিয়া আছে 10 বজাৰ পৰা আবেলি 5 বজালৈকে। আৰু ডেটটো ইয়াত দি আছে 15/9/2025। আপোনালোকে এইদিনাখন যদি কাৰো কিবা গ্ৰিভেন্সেছ থাকে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাইড কৰিছিল, আপোনালোকে শিৱসাগৰৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি, মাজুলী। তো আপোনালোকে 15 তাৰিখে এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে যাব পাৰিব। ইয়াতে ছেকেণ্ডত দি আছে 16/9/2025, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, ধুবুৰী, দৰঙৰ কেণ্ডিডেটে যাব পাৰিব। আৰু 18 তাৰিখে দিয়া আছে নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমাৰা, কাছাৰ আৰু বৰপেটা। তো আপোনালোকে এইটো একেবাৰে ৰিয়েল নোটিছ হয়, আপোনালোকে একো ফেক বুলি ভাবিব নালাগে। তো আপোনালোকৰ সকলোলৈ শুভেচ্ছা থাকিল। থেংক ইউ।